মাধ্যমিক শিক্ষা পৰিষদে বৰ লৰালৰিকৈ ঘোষণা কৰিল যেন লগা স্বত্তেও কিন্তু আমাৰ স্থানীয় যিকেইটা ৰিজাল্ট হ'ল তাত আমি যথেষ্টখিনি আমাৰ আনন্দ দিব পৰাকৈ কেইবাটাও খবৰ আমি তাত পাইছোঁ আৰু সবাৰোপৰি আমাৰ প্ৰেছ ফেটাৰ্নিটিটোৰ জ্যেষ্ঠ সদস্য তথা শিক্ষক নেকিবুদ্দিন আহমেদৰ একমাত্ৰ সন্তান ফাহিম ইৰফান আহমেদ তেওঁ এই পৰীক্ষাত অৱতীৰ্ণ হৈ এই পৰীক্ষাত তেওঁ 3টাকৈ বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'ল আৰু প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ল আমি তেওঁক অভিনন্দন জনাব লাগিব বুলি আমি সেই সময়তে ভাবিছোঁ কিন্তু সংঘবদ্ধ হৈ একেলগে আগবাঢ়ি অহাৰ মুহূৰ্তকণ এই এতিয়া হৈ পৰিছে গতিকে এই মিলিত হোৱা ক্ষণটোত মই শ্ৰদ্ধাৰ প্ৰাক্তন অধ্যাপক শ্ৰীযুত প্ৰভাত বৰঠাকুৰ ছাৰক ওলগ জনাইছোঁ নাজিৰা কলেজৰ ডক্টৰ জীৱন কলিতা ডাঙৰীয়া তেখেত জ্যেষ্ঠ অধ্যাপক তেখেতক ওলগ জনাইছোঁ আৰু আমাৰ বিশেষকৈ নিউজ হাণ্ট অনুষ্ঠানটোৰ সৈতে জড়িত আৰু মুক্ত সাংবাদিক সন্থাৰ সৈতে জড়িত লগতে নাজিৰা জিলা সাংবাদিক সন্থাৰো বিষয়ববীয়াসকল মিলিত হৈ আজি আমি এই তেওঁক সম্বৰ্ধনাৰ কাৰণে আগবাঢ়ি আহিম আৰু আমি আনন্দিত যে উজ্জ্বল ভৱিষ্যত এটা আগত আছে বুলি আশা কৰি কিনে মই এই গানখন অভিনন্দন পত্ৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ বিদ্যালয় সমাজ তথা নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী ফাহিম ইৰফান আহমেদক নিউজ হাণ্ট NE আৰু মুক্ত সাংবাদিক সন্থা নাজিৰাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উত্তৰ উন্নতি কামনা কৰি এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় সৈয়দ খাইৰুল হাছান শুভকান্ত গগৈ ধ্ৰুৱজ্যোতি গগৈ দিলীপ হাজৰিকা আৰু ভাস্কৰজ্যোতি বৰগোহাঁই হৈ মই খুব সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি ফাহিমৰ হাতত মানপত্ৰ তুলি দিছোঁ আৰু মই ব্যক্তিগতভাৱে ফাহিমক এটা মই আচলতে কাহিনীটো জনা নাই সেইকাৰণে মই এটা কলম আনিছিলোঁ কেইজন মানুহ হ'ব সেইটো মই জনা নাছিলোঁ আৰু মোৰ বন্ধু দুজন আছে এটা কলম আগবঢ়াবৰ কাৰণে এই ঘৰখনৰ কথা আমাৰো যিখিনি আহিছে স্মৰণীয় হৈ ৰ'ব এতিয়া পঢ়া শুনা তুমি 3টা ছাবজেক্টত লেটাৰ পালা ফাৰ্ষ্ট ডিভিজন পাইছা হায়াৰ ছেকেণ্ডেৰীটো অকণমান ইয়াতকৈও টাফ পাবা গতিকে হায়াৰ ছেকেণ্ডেৰীত ভাল যোগ এখন দিব লাগিব এতিয়া পঢ়া সম্পৰ্কে মই যিটো সামান্য জানো আমাক কোৰাণ শ্বৰীফৰো প্ৰথম আদেশটো পাইছিলে হজৰত মহম্মদে এটা শব্দ হয় নহয় পঢ়া ইকৰা নেকি শব্দটো পঢ়া শব্দটো শুনিছিলোঁ প্ৰথম তেওঁ কৰিছিলে যে সেইবোৰ চবেই জানে আজিকালি জ্ঞানৰ কাৰণে সাধনাৰ কাৰণে দৰকাৰ হ'লে চিন্দেশটো বৰ শ্ৰীমতী ছাবিয়া ইছলাম সাগৰিকা নিউজ NE আৰু মুক্ত সাংবাদিক সন্থা নাজিৰাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উত্তৰ উন্নতি কামনা কৰি এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হ'ল সৈয়দ খাইৰুল হাছান মুখ্য পৰিচালনা সম্পাদক নিউজ হাণ্ট NE শিৱকান্ত গগৈ কাৰ্যবাহী সম্পাদক নিউজ হাণ্ট NE ধ্ৰুৱজ্যোতি গগৈ বাৰ্তা সম্পাদক নিউজ হাণ্ট NE দিলীপ হাজৰিকা সম্পাদক মুক্ত সাংবাদিক সন্থা নাজিৰা ভাস্কৰজ্যোতি বৰগোহাঁই উপসভাপতি নাজিৰা জিলা সাংবাদিক সন্থা এই অভিনন্দন পত্ৰখন মই আমাৰ সতীৰ্থ নেকিবুদ্দিন আহমেদক দিবলৈ আগবাঢ়িছোঁ আৰু ছাদিয়াক অভিনন্দন জনাবৰ বাবে ভাস্কৰজ্যোতি মহন্তক প্ৰদান কৰিব কাৰণে